আৰু গাইছ আগডাল আজি তাৰমানে তুলসী ৰুম ৰ'ব ইয়াতে বঢ়িয়াকে। হে গাইছ ৱেলকাম টু মাই আকাশ ব্লগ। এটা নিউ ভ্লগলৈ আহি গ'লোঁ আৰু আজি হ'ল আহিনৰ লাষ্ট হলি পূৰা চাতি বন্তি দিব আপোনালোক পূৰা দেখাই আছোঁ। আৰু চুলিকেইটা দেখছি না পূৰা কাটি কিনে কিবা কেম্বা দেখা হৈছে না ভাল দেখা হৈছে আপোনালোক কমেণ্ট কৰিবচোন। আৰু দেখছি চুলিকেইটা পূৰা কাটি দিলোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ আহি গ'লোঁ বঢ়িয়াকৈ গা ধুবা আৰু এতিয়া গা চা ধুওঁ তাৰপিছত আৰু লাগ পাই আছোঁ দে গাইছ। আৰু গাইছ গা চা ধুই আহিলোঁ বঢ়িয়াকৈ। আৰু আপোনালোক সকলোৱেতো জানে পৰহি হ'ল দেৱালী হ'লেও জুবিন দা অবিহনে চব আধৰুৱা গাইছ। আৰু বোমা চোমা নামৰুদক এনে চাতি বন্তি দিম আৰু পৰহি আপোনালোক চাই থাকিব ভিডিঅ'টো পূৰা পৰহি বনাম আৰু চাকি বন্তি দিম বঢ়িয়াকৈ চাব ভিডিঅ'টো। আৰু গাইছ এতিয়া ভাত খাওঁ ৰ'ব গাইছ। আৰু গাইছ আজি এটা আন ঘটনা হৈছে তাৰমানে গাড়ীখন তাৰমানে থৈ দিছিলোঁ মই থৈ দিয়াতে এটা গৰু হৈ কিনে উল্টে দিছে গাড়ীখন আৰু এতিয়া অলপ সেই হৈছে ৰ'ব তাৰমানে ফাট মেলিছে গাইছ দেখছি না গাইছ এইখিনি জেগাত পূৰা তাৰমানে আৰু এনেকৈ কিবাকৈ থৈছোঁ তাক গাইছ এইবিলাক পূৰা ঢিলা হৈ গৈছে গাইছ। আৰু গাইছ আজি তাৰমানে তুলসীৰ ঘৰত ছাতি দিয়া আপোনাৰ এই ইয়াতে একডাল তুলসী আছে বাৰু আৰু ইয়াতে বঢ়িয়াকৈ ছাতি তাতি দিব আৰু সেয়ে আৰু গাইছ। আৰু গাইছ আগডাল আজি তাৰমানে তুলসী ৰুম ৰ'ব ইয়াতে বঢ়িয়াকৈ। আৰু গাইছ তুলসী এডাল ৰোৱা হৈ গ'ল চাওক গাইছ। আৰু আপোনালোকে ভাবিব পাৰে যি ইয়াৰ মুখত এইগিলাখান কি লাগিছে তাৰমানে মই পাউডাৰ দিছিলোঁ তাক গাইছ অলপ ভালকৈ মোচা জনাই কাৰণে। আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু চাই দি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই আৰু যোৱাৰ আগতে ছাবস্ক্ৰাইবটো কৰি যাব বুলি আশা ৰাখিলোঁ গাইছ।